নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কুচিয়া কেনেকৈ বনায় তাকে দেখুৱাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে কুচিয়াখিনি কাটি লৈ ধুই ধাই এনেকৈ পিঁয়াজ আপুনি কেৰাহীত তেল গৰম কৰি পিঁয়াজ আন্দাজমতে অকণ সৰহকৈ দিব। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ব। পিঁয়াজখিনি 5-10 মিনিটমান এনেকৈ ভজাৰ পাছত আদা নহৰু দিব। মছলা কিন্তু একোৱেই নিদিব। মই মছলা একচুৱেলি খুব কম খাওঁ। যিসকলে জিৰা ধনিয়া দিব বিচাৰে দিব পাৰে, কিন্তু মই অকল জালুক দিছোঁ। আন্দাজমতে নিমখ আৰু আন্দাজমতে হালধি এড কৰি দিব। ঠাণ্ডা দিনত আচলতে এনেকৈ খাই ভাল লাগে, জালুক অকণ সৰহ হ'লে ভাল লাগে। যদি আপোনালোকে মছলা দিব বিচাৰে সেইমতে দিব পাৰে, আৰু অকণমান কাশ্মীৰী ৰেড চিলিটো কালাৰটোৰ কাৰণে দিব পাৰে। এনেকৈ অকণমান ভাজি লোৱাৰ পাছত কুচিয়াখিনি আপোনালোকে এড কৰি দিব। কুচিয়াখিনি এনেকৈ এড কৰাৰ পাছত অকণমান দেৰি লৰাই থাকিব। ধুনীয়াকৈ লৰাই মেলি 5 মিনিটমানৰ পাছত 2 কাপমান পানী এড কৰি দিব। ঢাকন লগাই দিব। 10 মিনিটমানৰ পাছত চাব ভালকৈ যেতিয়া উতল আহিব। যদি আপোনালোকে আলু খায় ইয়াৰ লগত আলু এড কৰি দিব পাৰে। মই প্ৰায়ে আলু দিওঁ, কিন্তু আজি আলু নিদিলোঁ। চাব জোলটো আপোনালোকৰ নিজৰ আন্দাজ অনুসৰি ৰাখিব পাৰে। বেছিকৈ পনীয়া কৰি দিলেও খাবলৈ ভাল নহয়। এইখিনি মোৰ প্ৰায় হৈছেগৈ। এতিয়া এয়া হৈ গ'ল কুচিয়া জালুকীয়া। আপোনালোকে পাতলা পাতলা শুকান ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব। ধন্যবাদ।